হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে কুচিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ বায়ে বনোৱা দুটা ৰেচিপি লৈ আহিছোঁ। আচলতে দুটা নহয়, এটাই হয়, কিন্তু দুটা পদ্ধতিৰে বনাইছোঁ। ডাল পৰাঠা আৰু ডাল পুৰি বনালোঁ আমি, আৰু একেবাৰে সহজ পদ্ধতি। আলু পৰাঠা যেনেকৈ বনায় ঠিক তেনেকৈয়ে বনোৱা হয়, কিন্তু ডালটো আচলতে অকণমান ভাজি লোৱা হয় অলপ বেলেগকৈ। সেইকাৰণে এইটো ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। তেনেহ'লে আহকচোন ৰেচিপিটো চাই লওঁ কেনেকৈ বনালোঁ আমি। চানা দাইল মই সৰু কাপেৰে 2 কাপ লৈছোঁ। এইখিনি এঘণ্টামান তিয়াই ৰাখি কুকাৰত 2টা চিটি মাৰি নমাই ৰাখিছোঁ। আৰু এইখিনি অলপ ঠাণ্ডা হ'লে মিক্সিত এটা স্মুথ পেষ্ট বনাই ল'ম। এইখিনি মই পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া মই বেলেগ এটা পেষ্টটো বনাই ৰাখিছিলোঁ, সেইটো মোৰ আচলতে দেখুৱাবলৈ নহ'ল আপোনালোকক। আচলতে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ, কিন্তু বনাইছোঁ যেতিয়া ভাবিলোঁ একেবাৰতে দেখাই দিওঁ আপোনালোককো। ইয়াত মই নহৰু লৈছোঁ 6-7 ফুটামান, আৰু আদা এটুকুৰা, কেঁচা জলকীয়া 2টা, ৰঙা জলকীয়া 3টা, গোটা জিৰা 1 চামুচ। জলকীয়াটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ল'ব। আৰু এইখিনি মই এটা পেষ্ট বনাই লৈছোঁ, বৰ বেছি স্মুথ কৰা নাই, অলপ গোটা গোটাকৈ ৰাখিছোঁ মই। এইফালে মই এখন পেনত 2 চামুচমান তেল গৰম হ'বলৈ দি হিং 1 চিকুটমান দিছোঁ। আৰু এতিয়া সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি অকণমান সময় ভজাৰ পিছত মই এতিয়া ইয়াত আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো দি আৰু অকণমান সময় ভাজিম। এইখিনি জুইটো মিডিয়াম কৰি ৰাখিম। ইয়াত এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। এইখিনি ভালকৈ লৰাই থাকিম। আৰু ইয়াত এতিয়া পিচি ৰখা দাইলখিনি দি দিছোঁ। এইখিনি খুব ভালকৈ গোটেইখিনি মই মিক্স কৰি ল'ম। আৰু অলপ ধনিয়া পাত দি দিছোঁ। এইখিনি মোৰ হৈ গ'ল, এইখিনিতে নমাই থ'ম মই। আৰু এইফালে বায়ে আটাখিনি মঠি ল'লে। আমি ৰঙা আটাটো লৈছোঁ, আপোনালোকে যিকোনো আটা ল'ব পাৰে, ৰঙা বা বগা। এতিয়া ইয়াৰ পৰা অলপ ডাঙৰ ডাঙৰকৈ লাডু লৈ লৈছে, আৰু এইটো মাজত এনেকৈ গাঁত কৰি কৰি ঘূৰাই ঘূৰাই বনাই যাব। মাজত দাইলৰ পুৰটো দিব। এয়া এতিয়া দাইল অকণমান লৈ অকণমান লাডুৰ নিচিনা কৰি লৈছে, আৰু ইয়াৰ ভিতৰত দি দিছে। এনেকৈ দিলে আচলতে লাডুটো চিল কৰিবলৈ সুবিধা হয়। এনেকৈ ওপৰলৈ আনি আনি চিল কৰি দিব। আৰু এতিয়া ইয়াত অকণমান আটা ছটিয়াই কিটচেন ফ্ল'ৰতে বেলি ল'ম। আমি আচলতে বেলনাতকৈ কিটচেন ফ্ল'ৰত বেলিহে বেছি ভাল পাওঁ। তাৰ আগতে বাৰু ফ্ল'ৰটো ভালকৈ চাফা কৰি লোৱা হয়। আপোনালোকেও যদি কিটচেন ফ্ল'ৰত এনেকৈ বেলে, তেতিয়া খুব ভালকৈ চাফা কৰি ল'ব, কাৰণ ইয়াতেই চাগে আমি নজনাকৈ বহুত জাৰ্মছ থাকে। এতিয়া মই টাৱা এখন গৰম কৰি এখন পৰাঠা দি দিছোঁ। জুইটো মিডিয়াম কৰিয়ে ৰাখিছোঁ। আৰু এইখন এবাৰ লুটিয়াই দিলোঁ, আৰু ইয়াত এতিয়া অকণমান ৰিফাইন তেল দি দিছোঁ। দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। আকৌ এবাৰ লুটিয়াই লৈছোঁ। এনেকৈ মই বাকীকেইখনো কৰি লৈছোঁ। এইখনো কি ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে। এতিয়া মই আৰু এবাৰ লুটিয়াই এইখন নমাই থ'ম, আৰু পুৰি বনোৱাটো আপোনালোকক দেখুৱাই দিওঁ। ইয়াত মই তেল সৰহকৈ লৈছোঁ, যিহেতু ইয়াত পুৰি বনাম। এইয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে মোৰ ডাল পুৰিখন। আৰু দুখনমানহে বনাম মই পুৰি, কাৰণ পুৰিতকৈ বেছি আমাৰ ঘৰত পৰাঠাটোহে খোৱা হয়। আৰু এয়া আমাৰ ডাল পৰাঠা ৰেডি হৈ গ'ল। পুৰিটো মই দেখুওৱা নাই, কাৰণ মাত্ৰ দুখনহে বনোৱা হৈছিলে।
ডাল পৰাঠাটো চচ বা চাটনি যিকোনো লগতে খাব পাৰে। আপোনালোকেও এনেদৰে বনাই খাই চাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।